Hello everyone, নমস্কাৰ। মই আজি বনাব লৈছো অমিতাৰ খাৰ। অমিতা আৰু বুটৰ খাৰ বনাইছো মই আৰু খুব সহজভাৱে বনাইছো আৰু খাবলৈ খুবেই টেষ্টি হৈছিলে আৰু খাৰ মাজে মাজে আমি খাব লাগে পেটৰ কাৰণে খুবেই ভাল। আহক ৰেচিপিটো আৰম্ভ কৰো। তাৰ বাবে মই লৈ লৈছো এক বাটি এটাতে অকণমান মগু আৰু কেইটামান বুট আৰু এটা পিয়াজ এনেকৈ কাটি লৈছো, নহৰু আদাৰ পেষ্ট 1 চামুচ, জলকীয়া 4টা আৰু অমিতা কাটি লৈছো সৰু সৰুকৈ। এতিয়া যেহেতু মই প্ৰেছাৰ কুকাৰত বনাম খাৰখিনি, গতিকে মই প্ৰেছাৰ কুকাৰটো গৰম কৰিছো আৰু গৰম হোৱাৰ লগে লগে মই ইয়াত জোখমতে তেল দিছো। তেলখিনিও গৰম হৈ গ'ল। এতিয়া মই ইয়াতে কাটি লোৱা পিয়াজখিনি দি দিছো আৰু পিয়াজখিনি অকণমান ৰঙচুৱাকৈ মই ভাজি ল'ম। আৰু ইয়া পিয়াজখিনিও ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে নহৰু আদাৰ পেষ্ট 1 চামুচ দি দিছো আৰু এই গোটেইখিনি পুনৰ ভালকৈ অলপ সময় ভাজি ল'ম। আৰু খুব ধুনীয়াকৈ নহৰু আদা আৰু পিয়াজখিনি ভাজা হৈ গৈছে। আৰু এইখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াতে মই দি দিছো অমিতাখিনি আৰু দি দিছো মগু আৰু বুটখিনি। আৰু দি দিছো জলকীয়া কেইটা সৰু সৰুকৈ কাটি লৈলো আৰু এতিয়া ধুনীয়াকৈ লৰাই দিছো। আৰু এনেকৈ অলপ সময় গেছৰ ফ্লেমটো মিডিয়াম কৰি মই গোটেইখিনি ভাজি আছো। প্ৰেছাৰ কুকাৰত এনেকৈ খাৰৰ চব্জিখন বনালে খুব কম সময়তে হৈ যায়, যাৰ কাৰণে মই প্ৰেছাৰ কুকাৰত বনাইছো। মাজে কেতিয়াবা কেৰাহীটো বনাওঁ আৰু এইখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। ধুনীয়াকৈ 5 মিনিট সময় মই এনেকৈ গেছৰ ফ্লেমটো মিডিয়াম কৰি ভাজি ল'লো। এতিয়া ইয়াতে মই দি দিম সোৱাদ অনুসৰি নিমখ আৰু দিছো এখন সৰু চামুচেৰে 1 চামুচ চ'ডা খাৰ, বেকিং চ'ডা দিছো মই আৰু ধুনীয়াকৈ হেতাখনেৰে মিক্স কৰি দিছো। আৰু এতিয়া দি দিছো মই 1 গিলাচ পানী আৰু পানীখিনি দিয়াৰ পাছতো ধুনীয়াকৈ হেতাখনেৰে এবাৰ লৰাই দিছো আৰু এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকোন মাৰি দিছো আৰু গেছৰ ফ্লেমটো হাই কৰি 3টা চিটি অহালৈকে মই ৰাখি দিম। আৰু এয়া প্ৰেছাৰ কুকাৰৰ হুইচেল মাৰিছে আৰু 3টা চিটি অহাৰ পাছত গেছৰ ফ্লেমটো অফ কৰি দিলো। আৰু কুকাৰৰ প্ৰেছাৰটো ৰিলিজ হোৱাৰ পাছত এয়া চাওক খাৰৰ চব্জিখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক খুব ধুনীয়াকৈ খাৰৰ চব্জিখিনি সিজি গৈছে। খাবলৈ খুবেই টেষ্টি হৈছিলে। এয়া মই এটা বাটিত চাৰ্ভ কৰি দেখাইছো। খুবেই টেষ্টি হৈছিলে খাবলৈ। যদি আপোনালোকে এনেদৰে নাই খোৱা, মোৰ এই ইজি ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিবচোন আৰু যদি ভাল পায় তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ পুনৰ আহিম এটা নতুন ৰেচিপি লৈ।